এইটো চাওক না, এইটো চাওক আপুনি কিমান যাম। নমস্কাৰ বন্ধুসকল, মই হয় দিগন্ত আৰু আপোনালোকে চাই আছে জিন্দিগো নভেলছ। আজিৰ নতুন ভিডিঅ'টিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ৰিচেণ্টলি মই এতিয়া কামাখ্যাৰ পৰা আহিলোঁ, হ'ল কেইদিনমান হৈছে আৰু তাৰো ভিডিঅ' আপোনালোকে পাব অতি সোনকালে, কাৰণ অলপ সময় লাগিছে এডিটিং কৰিবলৈ, অলপ সময় লাগে, কাম বন থাকে এইবোৰ কিবাকিবি। চ' বহুত দিনৰ পৰা মোৰ বাইকখন বেয়া হৈ আছিলে, মই কেতিয়া চলোৱাই নাই। মোৰ ওচৰত GoPro আছে, লেকিন মই ভিডিঅ' বনাবই পৰা নাই, কাৰণ বাইকখন মানে বহুত কিবাকিবি বেয়া হৈছিলে। তো কিছুমান বস্তু বনালোঁ মই, কিন্তু আৰু এটা মেজৰ প্ৰব্লেম হৈ আছে, যিটো কি এইটো বনাবই লাগিব, নহ'লে বাইক চলাব নোৱাৰি। মানে মেজৰ প্ৰব্লেম কি হয় মই আপোনালোকক কৈ দিছোঁ। এই যে ৰিয়েৰ মনোচক, এইটো আপোনালোকে চাব পাৰে, এই বস্তুটো, এইটো আমাৰ বাইকখন স্প্ৰিং কৰে। মানে যদি আমি গাতে চাতে সোমাই যাওঁ, তেতিয়া আমাৰ বাইকখন জাম্পিং কৰে। চ' ইয়াৰ পৰা কি হ'ল, ইয়াৰ পৰা মানে অইল লিক কৰিছে যেতিয়া আৰু পিছে ইয়াৰ দামটো হৈছে মানে ইমানেই দাম, 8,850 টকা। এইটো আপোনাৰ ৱেবছাইটত দেখাই আছে, হিৰোৰ যোনটো জেনুইন পাৰ্টছ তাত ৱেবছাইটত দেখাই আছে। তাৰপিছত মই জানো শ্ব'ৰুমত গ'লেতো ভালকৈ লুটি ল'ব, সেইকাৰণে মই কি কৰিলোঁ, ইউটিউবত ছাৰ্চ কৰিলোঁ যে ইয়াৰ কিবা উপায় আছে নেকি। তো মই তাতে এটা ভিডিঅ' পালোঁ যে তাত দেখাইছে যে এইটো ৰিপেয়াৰ হ'ব পাৰে। আন্ধাৰ হৈ যোৱাৰ কাৰণে মই নগ'লোঁ। এতিয়া গৈছোঁ, এতিয়া আমাৰ টাইম হৈছে 12টামান বাজিছে, কাৰণ ৰাতিপুৱাই যাব লাগে। একচুৱেলি মই কামত আছিলোঁ, তো কামৰ পৰা আহিছোঁ, এইটো কামৰ ড্ৰেছতে আছোঁ মই। কামৰ পৰা আহি ভাবিলোঁ কামটো কৰি কিনে অলপ সময় ওলাই কিনে মই যাওঁগৈ। চ' এতিয়া গৈছোঁ, এইটো ঠিক কৰাই দিম। তাৰপিছত আৰু কি হ'ল মই দেখাই দিছোঁ আপোনাক। আৰু প্ৰব্লেম এইটো কি হ'ল, এইটো আপোনাৰ বাইকৰ চাবি অন কৰিলোঁ, এইফালে মটৰ চলিলে, কিন্তু ইয়াত আপোনাৰ মিটাৰটো শ্ব' নাই কৰা। ইয়াৰো ৰিজন আছে। এইফালৰ পৰা দেখি পাব কি নাই আপুনি, এইডোখৰতে মানে এটা ইয়াৰ অপশ্যন থাকে, ছুইচ থাকে, এই প্লাগটো খুলি গৈছে। চ' এতিয়া আমি প্লাগটো ঠিক কৰিম আৰু এইটো ঠিক কৰিম, চাওঁ কিমান খৰচা পৰে। আৰু বাইকটো অভাৰ জাম্পিং, এইটো চাওক না, এইটো চাওক আপুনি কিমান জাম্পিং কৰিম, ভয়ে লাগে চলাবলৈ। এতিয়া ওলাই গ'লোঁ, লাহে লাহে গৈ থাকোঁ। এইবোৰততো আৰু বেছি ভয় লাগে। বাপৰে বাপ, ইমান জাম্পিং, মানে খাতৰা। এই সামান্য স্পীড ব্ৰেকাৰতো ইমান জাম্পিং। লাহে লাহে যাব লাগিব। শুনা মতেতো মই শুনিছোঁ যে এনেকুৱা অইল চইল লিক হৈ থাকিলে মানে চলাব নালাগে। মই যিহেতু মেকানিকক সুধি কিনে চলাইছোঁ, কাৰণ বেলেঞ্চটো বেয়া হৈ যায় আৰু এক্সিডেণ্ট হোৱাৰ চান্স থাকে। জাম্পিং দি আছে। এতিয়া মই আছোঁ মানৱ কল্যাণ, এইটো হেৰি কয় বাছ ষ্টেচন চাৰিআলি। আপুনি যদি লেফ্ট ছাইডে যায়গৈ তো বাছ ষ্টেচন পাব, চিধা গ'লে কয় আপুনি GNB ৰোড, গোপীনাথ বৰদলৈ পথ, আৰু এইফালে গ'লেগৈ আপোনাৰ ৰাইট ছাইডে গ'লেগৈ আপুনি অভাৰব্ৰিজ হৈ কিনে নপুখুৰী ওলাব পাৰে। এতিয়া আমি চিধা যাম, চিধা একেবাৰে নাযাওঁ, এইফালে আগত গৈ কিনে আমি লেফ্ট ঘূৰিম। লেফ্ট এই ক'ত সোমাইছে যে, ওলাই গ'লে অটোবিলাকৰ মানে ভৰসা নাই, সিহঁতে ক'ৰবাতো সোমাই যায়, ক'ৰবাতো ওলাই যায়। হয়, ইণ্ডিকেটৰো নিদিয়ে, ইণ্ডিকেটৰ নামৰ কামৰ নহয়, কাৰণ আমি সেইটো চাইডতে যাতে নহয় নো এণ্ট্ৰি লাগি থাকেতো। মই দেখাই দিছোঁ আপোনাক। বাপৰে বাপ, এতিয়া আমি লেফ্ট ছাইডে ঘূৰি দিম। কোন এইফালে চব
এই দুখন ন यही वाला ना काल जो बोल के बैठा কালি আহিছিলোঁ যে ৰাতি কালি আহিব নাহিলোঁ আৰু ৰাতি হৈ গ'ল লৈ আহা অঁ ঠিক আছে মানুহখিনি কি এনেকৈ সোমাই পাহৰি গৈছিলোঁ আচ্ছা মই আপোনাৰ ওচৰত এটা বস্তু দেখি গৈছিলোঁ তাৰমানে সেইকাৰণে আপোনাৰ ওচৰত বিচাৰি আহিলোঁ আপোনাৰ ওচৰত আছে এই যে চকেট এই চাইলেঞ্চাৰ পাইপৰ যে গালিটো যে এতিয়া আপুনি এইটো কি কৰিছে এইটো গৰম কৰিব লাগিব খুলিবৰ কাৰণে অঁ এইটো হিট দি খুলিব লাগিব এইটো আচ্ছা অঁ তেতিয়া কামটো হ'ব तो 42-40 को मालूम नहीं है ফাইনেলি মোৰ বাইকখন বনি গ'ল ভিডিঅ'ৰ আৰম্ভণিতে মই কৈছিলোঁ আপোনালোকক বাইকৰ কিমান খৰচ পৰিব মই জনাম বাইকৰ আমাৰ খৰচ পৰিলে 1300 টকা মই যোৱা দোকানখনৰ নাম হৈছে RK শ্বক এবজৰ্বাৰ আপোনালোকৰো মোৰ নিচিনা কিবা প্ৰব্লেম থাকিলে ভিজিট কৰিব পাৰে ইয়াত বাইকৰ ছাছপেনশ্যন বুলিয়ে নহয় ইয়াত সকলো ধৰণৰ হাইড্ৰলিক ছাছপেনশ্যন ৰিপেয়াৰ কৰা হয় ডেছক্ৰিপশ্যনত নহয় বা কমেণ্টত মই পিন কৰি দিম ডিটেইলছ আপোনালোকে চেক কৰিব পাৰে আজিলৈ ইমানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে মোৰ নিচিনা প্ৰব্লেম আৰু মানুহৰো ছল্ভ হওক ধন্যবাদ